খবৰ? মই পৰি অসমীয়া পাকঘৰ। মই ফুলৰ পুলি এটা ৰুইছিলোঁ, তাকে ফুলপাহ আহিছে আপোনালোকৰ আগত দেখাওঁ বুলি ভাবিছোঁ। ইয়াত মই ডালিমৰ বাকলি কিবা কিবি দি সাৰ হ'বৰ কাৰণে ইয়াতে দি দিছিলোঁ। এইটো টাবত জাতিলাও পুলি ওলাইছে, ইয়াত দিছিলোঁ মই, সেইকাৰণে ওলাইছে ইয়াত। আৰু এজোপা ফুলটো চাওকচোন, চাওঁ কিমান ডাঙৰ হয় এতিয়া, দেখাম বাৰু আপোনালোকক। আমাৰ ইয়াত তিনিচুকীয়াত খুবেই বতৰ বেয়া, একদম ডাৱৰীয়া। আপোনালোকৰ ঠাইবিলাকত কেনেকুৱা বাৰু? দিছে নহয়, একদম ডাৱৰীয়া, বৰষুণ দিব এতিয়া, ক'লা কৰি আহিছে। বতৰো ডাৱৰীয়া। মাংস জালুকীয়া বনাইছোঁ, উতলি আছে। ভাত হৈ গ'ল, ভাত মই বতোৱাতে বনাইছোঁ। হ'ব আৰু এতিয়া জালুকীয়াহে খালে। আগতে মই দিছোঁৱেই জালুকীয়া মাংস বনোৱা ৰেচিপিটো, সেইকাৰণে আজি দেখুওৱা নাই। আজি এনেকৈ জালুক দিয়ে অকল বনাইছোঁ। উতলি আছে, অলপ পিছত খাম আৰু ভাতৰ লগত। এতিয়া 2টা বাজিবই হ'ল। মোৰ ভিডিঅ'টো চাই থাকিব আপোনালোকে, শেষলৈকে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰি দিব নতুনকৈ অহা বন্ধুসকলে। তেতিয়াহে মোৰ নতুনকৈ আহিবলগীয়া ভিডিঅ'বিলাক আপোনালোকে ন'টিফিকেশ্যনত পাই থাকিব। ঠিক আছে, সকলো ভালে থাকক, ময়ো ভালে আছোঁ। বাই।